हेलो की खबर सकलोरे आशा करो सकलोरे बहुत भाले আছে আৰু সকলোকে স্বাগতম জনাইছো প্ৰিয়ংকাস ব্লগৰ অন্য এটা ভিডিঅলৈ যাবলৈ ওলাইছো মাৰ ঘৰলৈ हेलो गाइस আমি এটা উলালু কৈ আছে ভিতৰৰ পৰা মানে ঠাট্টা কৰি আছে না মোক তো হসাকে উলালু যাও আৰু এতিয়া দিয়া হল নে নাই হৈছে না নাই চাও মুখ ক'ত যাবা এ না যাও নেকি না যাও দিয়া মামা ঘৰত আৰু আহি আমি পালোহি দেউতাৰ দোকানৰ ওচৰতে মাছৰ দোকান আছিলে তাৰ পৰা দেউতাই ক'লে মাছখিনি একেবাৰে তোমালোকে যাওতে লৈয়ে যোৱা মোৰ যোৱাতে দেৰি হ'ব হেয়া আমি মাছ কিনি উলালো বেটা বহি গৈছো আৰু তেও গৈছে কিবা আনিব তাতে অকমান কিবা কিবি কিনা কটা কৰি ঘৰলৈ বুলি আহি গলো আৰু আহিয়ে দেখিছেনে চৰিয়াত মাছ উলাই লৈছে আৰু এপিনে আছিলে আলহী পেহী আৰু পেহীৰ ছোৱালীজনীও আৰু এই ভিডিঅটো অকমান দিনৰ আগৰ হয় মই ভিডিঅটো দিম বুলি দিব পৰা নাছিল হেতু কাৰণে ভাবিলো আজি ভিডিঅটো আপোনালোকৰ লগত শেয়াৰ কৰো তো এপিনে সকলোখিনিয়ে মানে হিয়ত দুটাই মিলি মাছ ধুই আছে সব ঠাণ্ডাৰ পা দিবা না গৰম আহিল মানে ঠাণ্ডা আহিল লালো আমনালিছা তার হাতত হেৰি আছে বিস্কুট আৰু এপিনে আমাৰ কোল্ড ড্ৰিংকস আৰু গৰম সমোসা ৰেডি হে খানে के लिए গৰমৰ দিনত কোল্ড ড্ৰিংকসটো সকলোৰে প্ৰিয় সৰু হোক বা ডাঙৰে হোক কিন্তু পিছে নেমু পানী খোৱাটো বেছিয়ে ভাল নহয়নে আৰু এপিনে ৰন্ধা বঢ়াত লাগি গৈছে মেগী খাই তাৰ পিছত এপিনে মেগী বনাই দিব লৈছো আৰু দাইলটো নমাই থৈছো এপিনে চিকেন বনি আছে আৰু আমাৰ চিখাই পুৰা মছলা পিছি আছে এপিনে চিকেন টেষ্ট কৰিব দিছো চিকেন হৈয়ে গল প্ৰায় এপিনে বাহিৰত চাওকচোন ৰ'দটো টিকা ফটা ৰ'দ তয়া চাওক চিকেন সব গৰমতে আমাৰ বাগৰি বহি কোন যে কেনেকে আছে এপিনে চাওক চিকেন মজাকে চিকেনো হৈছে তাৰ পিছত ইয়া নিমু কটা হৈছে গৰম যেহেতু এয়া হৈছে দাইল আৰু লগত এয়া মিক্স সবজি আৰু এপিনে তো দেখিছে মাছ ফ্ৰাই কৰি আছো এয়া চাওক তো একদম ৰদৰ পাতত কাৰেণ্টটো গুচি গল বাহিৰতে বহি গৈছে তুমি একদম এচিৰ বতা খাই ভাত খাব পাৰিবা বতা লাগিছে নে আবেহি বলা ভাত খাও আমি গৰমত সিজি খাম বলা কাৰেণ্ট নাই যেহেতু দিয়া তুমি খোৱা বঢ়িয়াকে ফ্ৰেছ হাৱা লৈ পেলাই তো এপিনে আমাৰ চাওক চিখাই পুৰা যোগাৰ কৰি আছে কিন্তু কাৰেণ্টটো গ'ল এয়া চাওক ফেনচন বন্ধ বেটা খাইছা দিয়া মাছলিৰে খোৱা খাব লওঁতে আহি গ'ল লাইনটো তো এয়া চাওক পুৰা ৰেডি কৰি ল'লো আৰু এপিনে খাই আছো মোক উঠোৱা নাই ভিডিও উঠাম বুলি আগতে মুখ কিখন থাকে আমাৰ টুকুৰ চোৱাচোন ভাত দেখোন গোটেই গায়ে খাইছে তোমাৰ ভালকে খোৱা দুনু যে মানুহৰ জীৱনটো অকল খোৱা আৰু খোৱা যেন কেতিয়াবা মই এনেকুৱা ফিল হয় মানে খাবলৈ জন্ম পাইছো কিন্তু কথাটো নোহোৱাও নহয় পিছে খোৱাটোতো মেইন জীয়াই থাকিবলৈ খাবই লাগিব তো দুপৰীয়া ভাত পানী খাই অকণমান ড্ৰেছ পাতি ল'লো তাৰপিছতে সন্ধিয়া চাহকাপ খাব লাগিল কাৰণ টোপনি নিচাটোতো ভাঙিব লাগিব সেয়াই আটায়ে মিলি গাখীৰ চাহ খাওঁ বোলো এয়া বনাইছো গাখীৰ চাহ ময়ো লাগি দিলো শিখাও আছে আৰু বেটাক গাখীৰ আৰু বিস্কুট খাবলৈ দিছিলো তো এপিনে আমি চাহখিনি উপভোগ কৰো আৰু আপোনালোকে ভিডিঅটো চাই উপভোগ কৰক এপিনে চাওক সঁচাকৈ গৰমটো মাজে ঠিক দিয়ে বুজিছেনে আৰু মাজে এনেকুৱা হয় বৰষুণ নালাগিলেও মানে দি থাকে আৰু যেতিয়া লগা হয় তেতিয়াও নিদিয়ে তো ইয়া দুপৰীয়া আমি অনা চিঙৰা আছিলে তাকো এতিয়া আকৌ চিখাই উলিয়াই দিছে যাৰ যি মন তাকে খাই থাকিবলৈ দিছে আৰু এপিনে মিঠাইও আছিলে তো আমি ৰব চাহখিনি ধুনীয়াকৈ খাই লওঁ দেই আটাই পিছে মিলি এনেকে বহিলে বহুত কিবা কিবি কথা ওলায় আৰু হুলস্থুলো বহুতে হয় সেইটো কাৰণে চাগে মই মানে ভইচ ৰেকৰ্ডিং দিব লগা হৈছে তো আপোনালোকে কেছটো বুজিছেই বাৰু চাও মুখখন বাপৰে ইশ কি কৰি থাকে নেল পলিশ লগাইছে স্কুলততো পিটিব তোমাক আনুন স্কুলত পিটিব তোমাক নেল পলিশ কিয় লগাইছে বাও লগাবও জানিছে চাওকচোন এনে লগাইছে বেছি ষ্টাইল কৰে ও মাই
কাপোৰ জানিছা ঐ তোমাৰ এইটো ছোৱালী আছিল নেকি পিছে সন্ধিয়া সন্ধিয়া আইচক্ৰীম খাবলৈ লৈছোঁ কাৰণ এতিয়া বাজিছে 7:30 প্ৰায় 8টাই বাজিবলৈ লৈছে আহিছে পেহাহঁত আৰু আমাৰ পেহী দেউৰেখন তো তেওঁলোকে সাতগাঁৱত থাকে আহিছে তেখেতসকলেও আহাৰ কাৰণে আৰু আইচক্ৰীম লৈ আহিলে মিঠাই লৈ আহিলে আমি ভাবিলোঁ মিঠাইটো নাখাওঁ কিন্তু আইচক্ৰীমটো খাই দিওঁ এইপিনে এই ফলটোৰ নামটো কোনোবাই জানে যদি ক'বচোন আৰু বেটাহঁতৰ নৃত্য চালে নিশ্চয় টেংগে টেংগে নাচি আছে দুয়ো আৰু এইপিনে ৰাতিৰ ভাত খাজ আছিল এনেধৰণে আৰু খাই বৈ লৈ আমি যাম ঘৰলৈ আৰু পেহীহঁতো যাব মানে সৰু পেহী আৰু পেহাহঁতো যাব কাৰণ অহা কাইলৈ বেটাহঁতৰ স্কুল আছে তো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো বাই বাই